বৰপেটাৰ পাকাবেতবাৰী BKM আৰু ৱাহেদ আলী হাইস্কুল মাটি বেদখল কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। বৰপেটা জিলাৰ হৰিক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী BKM আৰু ৱাহেদ আলী হাইস্কুল মাটি বেদখল কেন্দ্ৰ কৰি আজি দুপৰীয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে স্থানীয় একাংশ দুষ্ট চক্ৰই বিভিন্ন কৌশলেৰে প্ৰায় ১.৫ বিঘা মাটি দখল কৰি বজাৰ স্থাপন কৰিবলৈ চেষ্টা চলাইছিল। এনে সম্পৰ্কে স্কুল কৰ্তৃপক্ষই জিলা প্ৰশাসনক জনাই অহা স্বত্বেও কোনো ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰে স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে ও স্থানীয় ৰাইজ। বজাৰ বহাবলৈ নিৰ্মাণ কৰা কেইবাটাও গৃহ ভাঙি চুৰমাৰ কৰে ছাত্ৰ-ছাত্ৰীবৃন্দই। আমালোকে চৰকাৰী পক্ষত ক্লাবৰ আৰু আমাৰ শিক্ষক-শিক্ষয়িত্ৰীবিলাকে জিলা প্ৰশাসনৰ ওচৰত যিবিলাক দুষ্কাৰ্যকাৰীয়ে মাটিত স্কুলৰ মাটিত বাৰ পাতিছিল তেওঁলোকৰ কাৰণে কমপ্লেইন কৰিছিল, কিন্তু কোনো ধৰণৰ চৰকাৰী মানুহ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। সেইকাৰণে আমাৰ লোকে বিনম্ৰ দুখিত হৈছোঁ যেন স্কুলৰ মাটিত ব্লেকে কোনোবাই দালালে স্কুলৰ মাটিত ঘৰ পুতি দিয়ে, বাহৰ পাতে, কিন্তু চৰকাৰী মানুহে পইচাৰ লোভত সেইবিলাক কাম নকৰে, কিন্তু তেওঁলোকে সেইটো কামত নাহে। কিন্তু এইটো কাৰণ কি? আৰু চৰকাৰী মানুহে এতিয়া যেন আহি এই দুষ্কাৰ্যকাৰীসকলক কিবা ব্যৱস্থা কৰে যেন, এইখিনি আমালোকৰ